Hello everyone, welcome to Assamese Study Points. বন্ধু বান্ধৱীসকল বৰ্তমান সমগ্ৰ দেশত লকডাউন চলি আছে। এই লকডাউনৰ মাজতো দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়ন যাতে অব্যাহত থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিজ্ঞান বিষয়টো আগবঢ়াই নিবলৈ প্ৰয়াস কৰিছো। এই ভিডিঅ' কেইটাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল ঘৰতে বহি শিকিব পাৰিব আৰু পৰীক্ষাৰ কাৰণে সাজু হ'ব পাৰিব। প্ৰতিটো অধ্যায় অতি সহজ সৰল ভাষাৰে বুজাবলৈ যত্ন কৰা হৈছে আৰু প্ৰতিটো অধ্যায় খণ্ড খণ্ডকৈ আলোচনা কৰা হ'ব। ভিডিঅ'টো চোৱাৰ পিছত ভিডিঅ'টো এটা লাইক কৰিব কিয়নো এটা ভিডিঅ' বনাওঁতে যথেষ্ট কষ্ট হয়। লগতে আসামিজ ষ্টাডি পইণ্ট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে লেটেষ্ট আপডেটসমূহ সময়মতে পাই থাকে আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰক যাতে তেওঁলোকো ভিডিঅ'টোৰ যোগেদি শিকিব পাৰে। আহক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি বিজ্ঞান বিষয়ৰ দ্বিতীয় অধ্যায় এচিড ক্ষাৰক আৰু লৱণৰ বিষয়ে পঢ়িম। আমি এই অধ্যায়টোৰ যোগেদি এচিড ক্ষাৰক আৰু লৱণৰ বিষয়ে বিতংভাৱে জানিব পাৰিম। লগতে এচিড ক্ষাৰকৰ বিক্ৰিয়াসমূহ এইবোৰে এটাই আনটোৰ প্ৰভাৱ কিদৰে নাইকিয়া কৰে আৰু আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা আৰু দেখা ভালেমান আমোদজনক বস্তু আৰু ঘটনাৰ সম্পৰ্কে অধ্যয়ন কৰিম। আপোনালোকৰ মনত কেতিয়াবা নিশ্চয় প্ৰশ্ন হ'ব পাৰে, আমি খোৱা কিছুমান খাদ্যৰ সোৱাদ তিতা, টেঙা বা কেহা হয়, কিয় এনে হয় বাৰু? আকৌ কেতিয়াবা প্ৰশ্ন হ'ব পাৰে, বগা কাপোৰৰ ওপৰত ভাজি আদি পৰিলে তাত চাবোন ঘঁহিলে দাগৰ বৰণ ৰঙচুৱা বৰণৰ হয়, কিয় এনে হয়? আপোনালোকে কেতিয়াবা চিন্তা কৰি চাইছেনে? আমি এই অধ্যায়টোৰ যোগেদি এনেকুৱা কিছুমান প্ৰশ্নৰো উত্তৰ পাবলৈ সক্ষম হ'ম। আমি প্ৰথমতে এচিডৰ বিষয়ে জানি লওঁ। এচিড হ'ল যিবোৰ ৰাসায়নিক পদাৰ্থই জলীয় দ্ৰৱত হাইড্ৰজেন আয়ন মুক্ত কৰে তেনে দ্ৰৱক এচিড বা অম্ল বুলি কোৱা হয়। এচিডে জলীয় দ্ৰৱত হাইড্ৰজেন আয়ন মুক্ত কৰে, এইটো এচিডৰ এক প্ৰধান ধৰ্ম। এচিডৰ কিছুমান ৰাসায়নিক ধৰ্ম আছে, ইয়াৰ ভিতৰত এচিডে জলীয় দ্ৰৱত হাইড্ৰজেন আয়ন মুক্ত কৰে, এচিডে নীলা লিটমাছ ৰঙা কৰে, এইটো এচিডৰ এটা অন্যতম ধৰ্ম। এচিডৰ সোৱাদ টেঙা আৰু এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে, এইটো অতি গুৰুত্বপূৰ্ণ। এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। এইকেইটা আছিলে এচিডৰ ধৰ্ম। এচিডক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়, তীব্ৰ এচিড আৰু মৃদু এচিড। তীব্ৰ এচিডত হাইড্ৰজেন আয়ন উৎপন্ন হোৱাৰ পৰিমাণটো বেছি আৰু মৃদু এচিডত হাইড্ৰজেন আয়ন উৎপন্ন পৰিমাণ কম। এবাৰ আমি ক্ষাৰকৰ বিষয়ে জানি লওঁ। যিবোৰ ৰাসায়নিক পদাৰ্থই জলীয় দ্ৰৱত হাইড্ৰক্সাইড আয়ন মুক্ত কৰে তেনে পদাৰ্থক ক্ষাৰক বুলি কোৱা হয়। ক্ষাৰকে জলীয় দ্ৰৱত হাইড্ৰক্সাইড আয়ন মুক্ত কৰে। ক্ষাৰকৰ কিছুমান ৰাসায়নিক ধৰ্ম আছে, যেনে ক্ষাৰকে জলীয় দ্ৰৱত হাইড্ৰক্সাইড আয়ন মুক্ত কৰে। দ্বিতীয়তে ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে, এইটো এটা ক্ষাৰকৰ অন্যতম ধৰ্ম। নেক্সটটো হ'ল ক্ষাৰকৰ সোৱাদ তিতা বা কেহা। ক্ষাৰকে ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে, অৰ্থাৎ ক্ষাৰকে ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। ক্ষাৰকসমূহকো এচিডৰ নিচিনাকৈ দুটা ভাগত ভাগ কৰা হৈছে, তীব্ৰ ক্ষাৰক আৰু মৃদু ক্ষাৰক। তীব্ৰ ক্ষাৰকত হাইড্ৰক্সাইডৰ পৰিমাণটো তীব্ৰ ক্ষাৰকে হাইড্ৰক্সাইড আয়ন বেছি পৰিমাণে উৎপন্ন কৰে আৰু মৃদু ক্ষাৰকে কম পৰিমাণে উৎপন্ন কৰে। এইবাৰ আমি জানি লওঁ সূচকৰ বিষয়ে। সূচকনো কি? এচিড আৰু ক্ষাৰকৰ উপস্থিতিত নিজৰ ৰং সলনি কৰা ৰঞ্জক পদাৰ্থক সূচক বুলি কোৱা হয়। এই সূচকে এচিড আৰু ক্ষাৰৰ উপস্থিতি সূচায়, গতিকে সিহঁতক সূচক বুলি কোৱা হয়। এচিড আৰু ক্ষাৰকৰ তীব্ৰতা জুখিবলৈ ব্যৱহাৰ কৰা লিটমাছ কাগজো এক প্ৰকাৰৰ প্ৰাকৃতিক সূচক। প্ৰথম অৱস্থাত সূচকৰ ৰং বেঙুনীয়া হয়। সূচকৰ প্ৰকাৰ। সূচক প্ৰধানকৈ দুই প্ৰকাৰৰ, প্ৰাকৃতিক সূচক আৰু সাংশ্লেষিক সূচক, দুই প্ৰকাৰ সূচক আছে। এতিয়া প্ৰাকৃতিক সূচকৰ কিছুমান উদাহৰণ হ'ল লিটমাছ, হালধি, বন্ধাকবিৰ পাত আৰু হাইড্ৰজেনিয়াম, পিটুনিয়া আৰু জিৰেনিয়াম আদি ফুলৰ পাহিত থকা ৰঞ্জক পদাৰ্থ। এইবিলাক হ'ল প্ৰাকৃতিক সূচকৰ উদাহৰণ। ঠিক তেনেকৈ সাংশ্লেষিক সূচকৰ উদাহৰণ হ'ল মিথাইল অৰেঞ্জ আৰু ফিনল ফটেলিন। এইটো অতি গুৰুত্বপূৰ্ণ। সাংশ্লেষিক সূচকৰ উদাহৰণ পৰীক্ষাত প্ৰায় অহা দেখিবলৈ পোৱা যায়, সাংশ্লেষিক সূচকৰ নাম লিখিবলৈ অহা দেখিবলৈ পোৱা যায়, গতিকে এইটো মনত ৰাখি থ'ব, অতি গুৰুত্বপূৰ্ণ। ইয়াৰ পিছত আমি আহিছোঁ এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক বিক্ৰিয়া। এচিড আৰু ক্ষাৰকে কেনেদৰে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে। প্ৰথমতে আহিছোঁ এচিড আৰু ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। উদাহৰণস্বৰূপে হাইড্ৰক্লৰিক এচিডে ছডিয়াম ধাতুৰ সৈতে বিক্ৰিয়া কৰি ছডিয়াম ক্লৰাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিছে। ঠিক একেদৰে ছডিয়াম হাইড্ৰক্সাইডে জিংকৰ সৈতে বিক্ৰিয়া কৰি ছডিয়াম জিংকেট আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিছে। ২ নম্বৰ বিক্ৰিয়াটো হ'ল এচিডে ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি লৱণ,
কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে উদাহৰণস্বৰূপে সোডিয়াম কাৰ্বনেটে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইড এটো এটা লৱণ আৰু পানী লগতে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে ঠিক তেনেকে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বা সোডিয়াম বাইকাৰ্বনেটে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইড এটো এটা লৱণ আৰু পানী লগতে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে 3 নম্বৰ বিক্ৰিয়াটো এচিডৰ হৈতে ক্ষাৰকে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এটো অতি গুৰুত্বপূৰ্ণ বিক্ৰিয়া এচিড আৰু ক্ষাৰকে বিক্ৰিয়া কৰিলে লৱণ আৰু পানী উৎপন্ন কৰে এই বিক্ৰিয়াটোক প্ৰথম বিক্ৰিয়া বুলি কোৱা হয় এচিডে ক্ষাৰকৰ গুণ নাইকিয়া কৰে আৰু ক্ষাৰকে এচিডৰ গুণ নাইকিয়া কৰে পৰস্পৰক প্ৰশমিত কৰে আৰু লৱণ উৎপন্ন কৰে লগতে পানী উৎপন্ন কৰে উদাহৰণস্বৰূপে হাইড্ৰক্লৰিক এচিড আৰু সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰকে বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইড লৱণ আৰু পানী উৎপন্ন কৰে ঠিক একেদৰে সালফিউৰিক এচিড আৰু পটাছিয়াম হাইড্ৰক্সাইডে বিক্ৰিয়া কৰি পটাছিয়াম সালফেট আৰু পানীৰ অণু উৎপন্ন কৰে এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াক প্ৰথম বিক্ৰিয়া বুলি কোৱা হয় 4 নম্বৰ বিক্ৰিয়াটো লৈ আহিছো এচিডৰ হৈতে ধাতব অক্সাইডৰ বিক্ৰিয়া এচিডৰ হৈতে ধাতব অক্সাইডসমূহ বিক্ৰিয়া কৰিলে লৱণ আৰু পানী উৎপন্ন কৰে কিয়নো ধাতব অক্সাইডসমূহৰ ধৰ্ম ক্ষাৰকীয় গতিকে ধাতব অক্সাইড এচিডৰ লগত বিক্ৰিয়া কৰাৰ ইয়াৰ অৰ্থ আমি অন্য ধৰণে ক'ব পাৰো ক্ষাৰকৰ লগত এচিডে বিক্ৰিয়া কৰিছে যেটো আমি আগৰ বিক্ৰিয়াত পাই আহিলো ক্ষাৰক আৰু এচিডে বিক্ৰিয়া কৰিলে লৱণ আৰু পানী উৎপন্ন কৰে ঠিক একেদৰে ধাতব অক্সাইডসমূহ যেহেতু ক্ষাৰকীয় ধৰ্মৰ হয় গতিকে ক্ষাৰক আৰু এচিডৰ বিক্ৰিয়াৰ মাজত যেনেকৈ লৱণ আৰু পানী উৎপন্ন কৰে ঠিক একেদৰে ধাতব অক্সাইড আৰু এচিডে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে উদাহৰণস্বৰূপে সোডিয়াম অক্সাইড এটো হল ধাতব অক্সাইড আৰু ধাতব অক্সাইডে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইড আৰু পানী উৎপন্ন কৰিছে সোডিয়াম ক্লোৰাইড হল লৱণ আৰু পানী উৎপন্ন কৰিছে একেদৰে মনত ৰাখিবলগীয়া কথাটো হল অধাতব অক্সাইডসমূহ হল আম্লিক ধৰ্মী অৰ্থাৎ এচিডিক ইয়াৰ পিছৰ বিক্ৰিয়াটো লৈ আহিছো ক্ষাৰকৰ হৈতে অধাতব অক্সাইডৰ বিক্ৰিয়া ক্ষাৰকৰ হৈতে অধাতব অক্সাইডসমূহ কেনেদৰে বিক্ৰিয়া কৰে অধাতব অক্সাইডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে ইয়াত আমি যদি ভালকৈ চাওঁ অধাতব অক্সাইডসমূহৰ ধৰ্ম যেটো মই অলপ আগত কৈ আহিলো অধাতব অক্সাইডৰ ধৰ্ম আম্লিক আৰু ই যদি ক্ষাৰকৰ লগত বিক্ৰিয়া কৰে আমি 3 নম্বৰ বিক্ৰিয়াটো পাই অহা ধৰণে ক্ষাৰক আৰু এচিডৰ মাজত বিক্ৰিয়া কৰিলে লৱণ আৰু পানী উৎপন্ন হয় ইয়াত যেহেতু অধাতব অক্সাইডসমূহৰ ধৰ্ম আম্লিক আৰু ই যদি ক্ষাৰকৰ লগত বিক্ৰিয়া কৰে ইয়াত লৱণ আৰু পানী উৎপন্ন হয় উদাহৰণস্বৰূপে ক্যালসিয়াম হাইড্ৰক্সাইড এটো এটা ক্ষাৰক হয় আৰু ই যদি অধাতব অক্সাইড অৰ্থাৎ কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰে তেতিয়া ক্যালসিয়াম কাৰ্বনেট লগতে পানী উৎপন্ন হয় এতিয়া আহিছো জলীয় দ্ৰৱত এচিড আৰু ক্ষাৰকৰ কি দৰে পৰিৱৰ্তন হয় জলীয় দ্ৰৱত যেতিয়া এচিড বা ক্ষাৰক মিহলোৱা হয় তেতিয়া কেনেদৰে ইহঁতৰ পৰিৱৰ্তন হয় আমি হেতু এতিয়া চাওঁ পানীৰ অণুৰ অনুপস্থিতিত এচিডে হাইড্ৰোজেন আয়ন আৰু ক্ষাৰকে হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰিব নোৱাৰে এচিডে পানীৰ অণুৰ উপস্থিতিত হাইড্ৰক্লৰিক এচিড পানীৰ অণুৰ উপস্থিতিত হাইড্ৰোনিয়াম আয়ন আৰু ক্লোৰাইড আয়ন গঠন কৰে ইয়াত হাইড্ৰোনিয়াম আয়ন হল পানীৰ অণুৰ লগত হাইড্ৰোজেন আয়ন লগ লাগি থকাটো H3O+ ৰে বুজোৱা হয় আৰু ইয়াক হাইড্ৰোনিয়াম আয়ন বুলি কোৱা হয় H3O+ক হাইড্ৰোনিয়াম আয়ন বুলি কোৱা হয় ঠিক একেদৰে সালফিউৰিক এচিডে পানীৰ লগত বিক্ৰিয়া কৰিলে সালফিউৰিক এচিড ভাঙি হাইড্ৰোজেন আয়ন উৎপন্ন কৰে আৰু পানীৰ অণুৰ লগত লগ লাগি হাইড্ৰোনিয়াম আয়ন গঠন কৰে লগতে সালফাইড আয়ন পৃথক হৈ পৰে এবাৰ ক্ষাৰকে পানীৰ অণুৰ উপস্থিতিত কেনেদৰে বিক্ৰিয়া কৰে ক্ষাৰক যেতিয়া পানীত দ্ৰবীভূত কৰা হয় তেতিয়া ইয়াৰ পটাছিয়াম আয়ন আৰু হাইড্ৰক্সাইড আয়ন পৃথকিত হৈ পৰে ঠিক একেদৰে সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰকটো যেতিয়া পানীত দ্ৰবীভূত কৰা হ'ব সোডিয়াম আয়ন আৰু হাইড্ৰক্সাইড আয়ন পৃথকিত হৈ পৰে এচিড আৰু ক্ষাৰকে পৰস্পৰে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে আৰু এই বিক্ৰিয়াটো তলত দেখুওৱা ধৰণে লিখিব পাৰিম HX+ MOH ইয়াত H হল হাইড্ৰোজেন X হল X অধাতু আৰু MOH ইয়াত HX বুলি এচিডক বুজোৱা হৈছে আৰু MOH বুলি ক্ষাৰকক বুজোৱা হৈছে যেহেতু ইয়াত OH গ্ৰুপটো আছে গতিকে এটো ক্ষাৰক আৰু ইয়াত ধাতু এটা আছে ঠিক একেদৰে HX হল ইয়াত অধাতুৰ লগত হাইড্ৰোজেন আয়ন লগ লাগি আছে গতিকে এটো ক্ষাৰক বুজাইছে HX ইয়াত এচিড আৰু MOH এই ক্ষাৰক বুজাইছে গতিকে যেতিয়া এচিড আৰু ক্ষাৰকে বিক্ৰিয়া কৰে আমি ইয়াক এনেধৰণে লিখিব পাৰো এচিডত থকা অধাতু পৰমাণুটো আঁতৰি আহি আৰু ক্ষাৰকত থকা ধাতব পৰমাণুটো আঁতৰি আহি এটা যৌগ গঠন কৰিব আৰু ইয়াক সেইকাৰণে বক্সত দেখুওৱা হৈছে বিক্ৰিয়া কৰি MX অৰ্থাৎ লৱণ উৎপন্ন কৰিব লগতে HOH ইয়াক এনেধৰণে দেখুৱাব পাৰো H2O অৰ্থাৎ পানীৰ অণু উৎপন্ন কৰে ইয়াত X অধাতু আৰু M ধাতু উদাহৰণস্বৰূপে হাইড্ৰক্লৰিক এচিড আৰু পটাছিয়াম হাইড্ৰক্সাইডে বিক্ৰিয়া কৰি পটাছিয়াম ক্লোৰাইড আৰু পানীৰ অণু উৎপন্ন কৰে ইয়াত হাইড্ৰক্লৰিক এচিড আৰু পটাছিয়াম হাইড্ৰক্সাইড আৰু পটাছিয়াম হাইড্ৰক্সাইড ক্ষাৰক ইয়াত বিক্ৰিয়াটো যদি আমি চাওঁ
এচিডৰ পৰা ক্লৰিন অণু আৰু পটাছিয়াম হাইড্ৰক্সাইডৰ পৰা পটাছিয়াম পৰমাণু লগ লাগি পটাছিয়াম ক্লৰাইড লৱণ উৎপন্ন কৰে আৰু পানী উৎপন্ন কৰে। ঠিক একেদৰে সালফ্ৰিক এচিডে পটাছিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰি পটাছিয়াম সালফেট লৱণ উৎপন্ন কৰে আৰু H2O অৰ্থাৎ পানী অণু উৎপন্ন কৰে। ইয়াত বিক্ৰিয়াটো এনেদৰে দেখুওৱা হৈছে এচিডৰ সালফেট অণু আৰু পটাছিয়াম হাইড্ৰক্সাইডৰ পটাছিয়াম অণু লগ লাগি পটাছিয়াম সালফেট লৱণ উৎপন্ন কৰিছে আৰু এচিডৰ হাইড্ৰজেন আয়ন আৰু পটাছিয়াম হাইড্ৰক্সাইডৰ OH অণু লগ লাগি H2O অৰ্থাৎ পানীৰ অণু উৎপন্ন কৰিছে। এই খণ্ডটোত আমি এচিড আৰু ক্ষাৰকৰ বিষয়ে জানিলো, লগতে সূচকৰ বিষয়ে জানিলো আৰু অহা খণ্ডটোত আমি এচিড ক্ষাৰকৰ তীব্ৰতাৰ বিষয়ে জানিম। তেনেহলে আজিলৈ ভিডিঅ'টো ইমানেই। থ্যাংক ইউ।